আজি আমি উপস্থিত হইছো নাগৰিজুলি পৰিষদীয় সমষ্টিৰ বৰলিয়াপাৰ বুলি এটা গাঁৱত। ইয়াতে আমি আসলতে ৰাইজৰ অনুৰোধ মৰ্মে ইয়াতে আহিছো। এটা জব কাৰ্ডৰ কাম আছিল, 20 লাখ টকা চেংচন হৈছিল আৰু কামটোৰ নাম আছিল ৰোড কনষ্ট্ৰাকশ্যন ফ্ৰম বাবুল কলিতা হাউচ টু খৰ্গেশ্বৰ কলিতা হাউচ বৰলিয়াপাৰা আণ্ডাৰ MG এনৰেগা 2016 চনতে চেংচন হৈছিল। এই কামটো 20 লাখ টকাৰ আছিল যদিও যোৱা এতিয়ালৈকে এই কামটো প্ৰায় 10,70,000 মান টকা অলৰেডি মুকলি কৰি দিয়া হৈছে। তাৰে 6,56,000 টকা জব কাৰ্ডত আপোনাৰ সোমাইছে আৰু প্ৰায় 3,94,000 টকাৰ মেটেৰিয়েল কিনা বুলি ইয়াতে এই পইচাখিনি উইথড্ৰ হৈছে। ইয়াতে আমি যিমান জব কাৰ্ড হোল্ডাৰৰ মানুহ আছিল তেওঁলোকক আমি ইয়াতে আহি মিটিঙত বহিবলৈ দিছিলোঁ। মিটিঙত বহাৰ পিছত আৰু ৰাইজৰ লগতে মেম্বাৰসকলৰ লগত আমি কথা বতৰা পাতি ইয়াতে আমি গম পালোঁ যে এই কামটোৰ বিনিময়ত যথেষ্ট দুৰ্নীতি হৈছে। এতিয়ালৈকে খালি ইয়াতে যি 3,94,000 টকাৰ শিল বালি লোৱা বুলি বিল ছাবমিট কৰিছিল, মাত্ৰ 25,000 মান টকাৰ শিল বালি পেলাইছে ইয়াতে। এয়া ৰাইজেই কৈছে, আমিও চাইছোঁ। গতিকে মাত্ৰ 25,000 টকাৰ শিল বালি পেলাই মাত্ৰ 3,94,000 টকাৰ শিল বালি পেলোৱা বুলি প্ৰায় এবছৰ আগতে তেওঁলোকে ইয়াৰ পইচা উইথড্ৰ কৰিছে। আৰু এতিয়া যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগত ৰাইজক ঠগাবৰ কাৰণে, ভুল দিয়াবৰ কাৰণে তেওঁলোকে কি কৰিছে, মাত্ৰ এনে কেই ট্ৰেক্টৰমান শিল বালি পেলাই ইয়াতে ৰাইজক দেখাব খুজিছে যে আমি কাম কৰি আছোঁ। এয়া মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক এটা কি বুলি কয় আপোনাৰ টোপ দিয়া নিচিনাহে হৈছে ৰাইজক। গতিকে আমি বিচাৰোঁ ৰাইজক ইয়াতে কথা পাতি গম পাইছোঁ যিজন ইয়াতে GRS আছে, কীৰ্তন দাস নামৰ GRS জনে এই দুৰ্নীতিত মেইনলি অভিযুক্ত হৈছে। তেওঁ সমগ্ৰ জব কাৰ্ড, বহুত জব কাৰ্ড হোল্ডাৰ এনেকুৱা আছে যিবিলাক তেওঁৰ সম্পৰ্কৰ হয়। এই জব কাৰ্ড হোল্ডাৰবিলাকে ইয়াতে কেতিয়াও কাম কৰা নাই আৰু কিছুমান জব কাৰ্ড হোল্ডাৰে যদি 2 সপ্তাহ কাম কৰিছে তেওঁৰ নামত 6 সপ্তাহ তেওঁ টকা উইথড্ৰ কৰিছে আৰু সেই পইচাবিলাক জব কাৰ্ড হোল্ডাৰ সকলোৱে পোৱা নাই। গতিকে কীৰ্তন দাস যি GRS হয় তেওঁৰ নিলম্বন কৰিব লাগে বুলি সমগ্ৰ ৰাইজে ইয়াতে আমাৰ আগত তেওঁলোকে দাবী তুলিছে। গতিকে আমি বিচাৰোঁ এই যে GRS কীৰ্তন দাস তেওঁক অতি শীঘ্ৰেই এই গোটেই কামটোৰ তদন্ত কৰি তেওঁক নিলম্বন কৰিব লাগে। অকল কীৰ্তন দাস বুলি নহয়, গোটেই BTC অঞ্চলত এতিয়ালৈকে প্ৰায় যোৱা 2.5 বছৰত 630 কোটি টকাৰ জব কাৰ্ডৰ নামত আপোনাৰ পইচা সোমাইছে। এই 630 কোটিত একেধৰণৰ কেলেংকাৰী প্ৰায়ভাগ জব কাৰ্ডৰ কামত হোৱা বুলি আমাৰ ৰিপৰ্ট আহিছে বিভিন্ন জাগাৰ পৰা। আমি সেইবিলাকৰো তদন্ত কৰি আছোঁ। অকল কীৰ্তন দাস নহয়, BTC অঞ্চলত যিমান GRS এনেধৰণৰ MG এনৰেগা আৰু জব কাৰ্ডৰ কামৰ দুৰ্নীতিত লিপ্ত হৈছে, সকলোবোৰ GRSৰ তদন্ত কৰি পেলাই তেওঁলোকক নিলম্বন বা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে বুলি আমি আৰু এই সকলো ৰাইজৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিলোঁ।